স্বাগতম জন ব্লগলৈ। আজি আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, নতুন এটা ভিডিঅ'লৈ। আজি মই পথাৰত আছোঁ আৰু পুখুৰীৰ পৰা মাছ ধৰি, আৰু মই এতিয়া বহুধান খেতি পানী দি আছোঁ। এইফালে পানী, এয়া ঢিপটো, এয়া আৰু এইটো ট্ৰেক্টৰ হাল বাবলৈ দিছোঁ। এয়া ট্ৰেক্টৰ হাল বাবলৈ দিছোঁ। এয়া চাওক, পথাৰত আছোঁ এতিয়া ইয়াৰ পৰা গৈ মানে মাছ ধৰিম। এয়া জিয়নাৰ ৰাখিছোঁ, এইটো চাওক মাছ। এয়া মাছ বেছি নহ'লে এইটো অলপ কম হৈ গ'ল, ডাঙৰ ডাঙৰ মাছ। এইটো চাওক, এয়া দেখাই দি আছোঁ। এইটো চাওক মাছটো, এয়া এইটো চাওক মাছ, এইটো মাছ ভাও মাছ, আৰু ভাও মাছ বেছি আছে আৰু পুখুৰীৰ পৰা, নিজৰ পুখুৰীৰ পৰা। এইটো পুখুৰীটো নিজৰ পুখুৰীয়ে হয়। এইটো বেচিবলৈ এইটো উঠাইছোঁ আৰু মাছটো। এয়া বেপাৰী এইটো এতিয়া জুকি আছে। এইটো চাওক, এইটো বেপাৰী জুকি আছে এতিয়া। এয়া মাছটো জুকি আছে। এইটো মাছটো, এয়া মোনাত এতিয়া ভৰাই আছে, জুকিব আৰু। এয়া বেছি ওলোৱা নাই, 12 কেজিমান ওলালে। 12 কেজিয়ে বেচিলোঁ আৰু এইটো আকৌ উঠাব লাগে আৰু এইটো আকৌ উঠাই পেলাই বেচিম আৰু। 12 কেজিয়ে উঠালোঁ, বেছি উঠা নাই। কালি সন্ধিয়াকৈ উঠালোঁ যে, সেইকাৰণে মানে ভাও মাছ বেছি আছে, ভাও মাছেই আৰু বেলেগ মাছ নাই ইমান। মিৰিকা এটা দুটামান হ'ব আৰু। এতিয়া জুখিছে আৰু ৰাতিপুৱাকৈ জুখিছে। এইটো ইহঁতেও বেচিব লাগে বোলে ৰাতিপুৱাকৈ। চাপ্লাই কৰিব এইটো।